বন্ধুসকল, আজি আপোনালোকৰ বাবে এনে কিছুমান গোপনীয় সত্যতা লৈ আহিছোঁ যিবোৰ পৃথিৱীত ঘটি আছে কিন্তু আপোনালোকে জানিব পৰা নাই। আৰু এইবোৰ জানিলে হয়তো আপোনাৰ চকু কপালত উঠিব পাৰে। গতিকে সকলোৱে ধ্যান দি শুনক আৰু আপোনাৰ জ্ঞানৰ ভঁৰালটো চহকী কৰক। 1 নম্বৰত আছে পানী নোখোৱা জীৱ। পৃথিৱীত সকলো জীৱ জীয়াই থাকিবলৈ পানীৰ আৱশ্যক, কিন্তু পৃথিৱীত এনেকুৱা কিছুমান জীৱ আছে যি গোটেই জীৱনকাল পানী নোখোৱাকৈ জীয়াই থাকে। অষ্ট্ৰেলিয়াৰ নেভাডা মৰুভূমিত কেংগাৰু নিগনি নামৰ এটা জীৱ বসবাস কৰে। এই জীৱটো গোটেই জীৱনকাল পানী নোখোৱাকৈ জীয়াই থাকে। ইয়াৰ প্ৰধান খাদ্য হৈছে গোমধান। ইয়াৰ জীৱনকাল 3 পৰা 5 বছৰৰ ভিতৰত হয়। 2 নম্বৰতে আছে ক'লা আপেল। আপোনালোকে হয়তো ৰঙা আপেল, সেউজীয়া আৰু হালধীয়া ৰঙৰ আপেল দেখিছে, কিন্তু আপুনি জানেনে ক'লা ৰঙৰ আপেলো এই পৃথিৱীত আছে। এই ক'লা ৰঙৰ আপেল প্ৰথমবাৰৰ বাবে তিব্বতৰ হুৱানিউ পৰিয়ালবৰ্গৰ ঘৰৰ বাৰীত পোৱা গৈছিল। ইয়াৰ সোৱাদ আন আপেলবোৰতকৈ সুস্বাদু হয়, সেয়ে ইয়াক ক'লা হীৰা বুলিও কোৱা হয়। 3 নম্বৰত আছে পলিথিনতকৈ কাগজৰ বেগে কৰে বেছি প্ৰদূষণ। আপোনালোকে সকলোৱে পলিথিনৰ মোনা ব্যৱহাৰ কৰে, কিন্তু ই পৰিৱেশৰ প্ৰদূষক হোৱাৰ বাবে ইয়াক নিষিদ্ধ কৰা হয়। ইয়াৰ সলনি বজাৰত কাগজৰ বেগ ব্যৱহৃত হৈছে। কিন্তু আপোনালোকে জানিলে আচৰিত হ'ব যে এই কাগজৰ মোনাবোৰ তৈয়াৰ কৰা উদ্যোগবোৰত যিমান পৰিমাণৰ লেতেৰা ধোঁৱা বায়ুমণ্ডল প্ৰদূষণ কৰে, তাৰ তুলনাত পলিথিন বেগ তৈয়াৰ কৰা উদ্যোগবোৰত কৰা প্ৰদূষণৰ পৰিমাণ তেনেই নগণ্য। অনুসন্ধানকাৰীৰ মতে, কাগজৰ বেগে পলিথিনতকৈ 70% বেছি বায়ু প্ৰদূষিত কৰে, লগতে পানীৰো যথেষ্ট ক্ষতিসাধন কৰা দেখা গৈছে। সেয়েহে আমি সকলোৱে মৰাপাটৰ বেগ ব্যৱহাৰ কৰা উচিত। 4 নম্বৰত আছে কান্দিলে আমাৰ দেহত কি কি উপকাৰ হয়। কান্দিলে আমাৰ সমাজত সকলোৱে দুখ কৰে বা নাকান্দিবলৈ কয়। যদিও আপুনি জানেনে, কান্দিলে আমাৰ দেহৰ হৰম'নবোৰে ভাল অনুভৱ কৰে, যাৰ ফলত এই হৰম'নবোৰে মানুহক হাঁহি আৰু আনন্দৰ মন এটা গঢ়ি উঠাত প্ৰেৰণা যোগায়। সেয়েহে আপোনালোকে যিমানেই কান্দে আনহাতে সিমানেই হাঁহিবলৈ সুযোগ পাব। লগতে মানুহে কান্দিলে দেহত থকা সৰু সৰু বিষবোৰ কমি যায়। ই মানুহৰ দেহত পেইনকিলাৰ দৰে কাম কৰে। নিজেই অনুভৱ কৰি চাবচোন। আপোনালোকে আজিলৈকে হ্ৰদ, নদী, সাগৰ আদি পানী দেখিছে। নীলা হয়, বগা হয় বা বিভিন্ন ধৰণৰ। কিন্তু আপোনালোকে দেখিবলৈ পোৱা এই ভিডিঅ'টিত হ্ৰদটোৰ পানীৰ ৰং গুলপীয়া। আচৰিত যেন লাগিছেনে? কিন্তু এইটো সত্য। অষ্ট্ৰেলিয়াৰ পশ্চিমাংশত অৱস্থিত এই গুলপীয়া হ্ৰদটো। ইয়াৰ পানীৰ ৰং গুলপীয়া হোৱাৰ কাৰণ হৈছে ইয়াত নিমখৰ পৰিমাণ অত্যন্ত বেছি। সাগৰৰ পানীৰ তুলনাত এই হ্ৰদটোৰ পানী 10 গুণ বেছি লুণীয়া হোৱা দেখা যায়। সেয়েহে ইয়াৰ ৰং খুবেই গুলপীয়া। ইয়াৰ পিছতে আছে মকৰা জালৰ উপকাৰিতা। মকৰা জাল আমাৰ বাবে ব্ৰেণ্ডেজৰ কাম কৰে বুলি আপুনি জানেনে? ইউৰোপৰ মহাদেশৰ প্ৰায় দেশবোৰত মকৰা জাল বেণ্ডেজৰ দৰে কাম ব্যৱহাৰ কৰি আহিছে। ই কেৱল কালি ব্যৱহৃত নহয়, ই 100 বছৰ আগৰ পৰাই ব্যৱহৃত হৈ আহিছে। এই মকৰা জালবোৰত ভিটামিন কে থকা বুলি ধৰা হৈছে, যাৰ বাবে আমাৰ দেহৰ কোনো অংশত কাটি তেজ ওলালে ইয়াক সোনকালে বন্ধ কৰাত সহায় কৰে আৰু ই কোনো ধৰণৰ চেপ্টিক নকৰে। লগতে ঘাঁ-দুখৰ অতি সোনকালে শুকাবলৈ আৰম্ভ কৰে। 7 নম্বৰতে আছে এটা ভোমোৰাই কিমান ওপৰলৈ উৰিব পাৰে। আমাৰ পৃথিৱীত বহুতো আৰোহণকাৰীয়ে পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট আৰোহণ কৰি জয়লাভ কৰিছে। কিন্তু আপোনালোকে জানিলে আচৰিত হ'ব, এটা ভোমোৰাই প্ৰায় 9000 মিটাৰলৈকে পৰ্যন্ত উৰিব পাৰে, যি নেকি এভাৰেষ্ট শৃংগতকৈ ওপৰ উৰিব পাৰে। কথাটো শুনি আচৰিত যেন লগা নাইনে? কিন্তু ইয়ে সত্য। একেবাৰে শেষত আছে ডাৱৰৰ ওজন কিমান।
আমি আকাশত ডাৱৰবোৰ উপঙি থকা দেখোঁ, কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই ডাৱৰবোৰৰ ওজন কিমান হ'ব পাৰে? আমি আকাশত দেখা এনে উপঙি থকা ডাৱৰ এখিনিৰ ওজন প্ৰায় 1.1 নিযুত পাউণ্ডৰ হয়। আচৰিত নহয়নে? ইমান ওজনৰ ডাৱৰ আকাশত কিদৰে উপঙি থাকিব পাৰে? আপোনালোকৰ হয়তো প্ৰশ্ন হ'ব পাৰে, কিন্তু এইটো সম্ভৱ কেৱল বায়ু চাপৰ বাবে। ইমান ওজনৰ ডাৱৰ উপঙি থাকে কেৱল আমাৰ পৃথিৱীৰ বায়ু চাপৰ বাবে।